to the fill up the single turn. Hey guys, assalamu alaikum. Welcome and welcome back to my YouTube channel. Hokkologe mur YouTube channel swagotam janaisu aru ahi golu eta notun video loi. Jodi apnaloge Instagram ot follow kora nai follow kori lebo, like comment bur kori thakibo. Aru moi etia bostuta dekham. এখন একদম সৰু কালাৰ হয় চাইছে আৰু এখন মোৰ স্কুল ড্ৰেছত আছিলো মই তেতিয়াৰ হয় এয়া লগত মোৰ বাই দুজনী একদম হাত ধৰি মাৰিছে চোক এখন অলপ বেয়া হৈ থাকিলে ধৰিব পৰা যোৱা নাই ৰেচক এজনী মই আৰু এজনী মোৰ বাই চুলি কাটিং চক একদম সেম আৰু এই ডোখৰতে মই দুখ পাইছিলোঁ এই ডোখৰতে চিলাই আছিলে এই ডোখৰত তেতিয়াৰে ফটো এখন চক আগৰ দিনত এইবোৰৰ প্ৰায় ওলাই এতিয়াতো এইবোৰ নচলে চাগে একদম লাগি গ'লে চক এখন ধৰা পৰা যায় ফটোখন দূৰ কৰিলে চাব পৰা যায় কি হয় এখন সব এসবৰে হয় এইখিনি তাৰপাছত এখন চোক এইখিনিয়ে ফটো আৰু বাকী মই দেখাম বাৰু পিছতকৈ আৰু এইখন মোৰ ৰুমতে আছিলে চ' সেইকাৰণে দেখালোঁ আপোনালোকক এয়া মোৰ বেষ্ট ফ্ৰেণ্ড হয় মোক বাৰ্থডেত গিফ্ট কৰিছিলে চ' ৰুমতে আছিলে দেখালোঁ আৰু এতিয়া বনাম বগৰীৰ আচাৰ ভিডিঅ'টো চাই যাব কেনেদৰে বনাওঁ আৰু এইখিনি মিক্সিত গুড়ি কৰি ল'ম এফালে লৈ লৈছোঁ গুড় আৰু তাৰপিছত তেল দিয়াৰ পাছত অলপ সৰিয়হ দি দিব আৰু বগৰীখিনি দি দিব অলপ দেৰি পাছতেই গুড়খিনি দি দিব আৰু গুড়খিনি যেতিয়ালৈকে গলি নাযায় সিমান তেতিয়ালৈকে লৰাই থাকিব তেতিয়ালৈকে ভালদৰে ইয়াত দেখিছে হৈ আহিছে আৰু ইয়াত জলকীয়া গুড়ি অলপ দি দিব পাৰে ওপৰতে তাৰপাছত এতিয়া জিৰা ধনিয়া যোনখিনি গুড়ি কৰিছিলে সেইখিনি দি দিম এয়া হৈ আহিছে আৰু এয়া ঠাণ্ডা হোৱাৰ পাছত বটলত সোমাই ৰাখি দিব আৰু তাৰ ওপৰত গৰম তেল দি দিব গৰম কৰা তেল ওপৰত দি দিব তেতিয়া বেছি দিনলৈ থাকিব আৰু ৰেডি হৈ গ'ল আজি বায়ে মোক বিৰিয়ানী বনাই খুৱাব বোলে চ' ভিডিঅ'টো চাই যাব কেনেদৰে বনাই ভিডিঅ'টো চাই যাব শেষলৈকে কেনেদৰে বনাই এফালে বাই এফালে আমি কাম কৰি আছে অকণমান গৰম মছলা দি দিম এতিয়া জিৰা পাউডাৰ বিৰিয়ানী মছলা আনিছোঁ অকণমান বিৰিয়ানী মছলা এনেকৈ আদা নহৰু দিব পাৰে পেষ্টটো আদা নহৰু পেষ্ট অকণমানো এতিয়া আমি এনেকৈ বনাওঁতে দিব লাগিব ইয়াতো অলপ এনে দি দিব পাৰে আৰু বাসমতি চাউলখিনি 1 ঘণ্টাৰ আগতে পানীত তিয়াই ৰাখিব ভালদৰে আমি তিয়াই ৰাখি দিছিলোঁ পানী দি দিছোঁ নেমু এডোখৰ দি দিছোঁ সোৱাদৰ কাৰণে পিছতকৈ আমি সেইটো উঠাই দিম তেজপাত দি দিছোঁ আপোনালোকে পাৰিলে ইয়াত দালচেনিও দিব পাৰে এতিয়া তিয়াই থোৱা চাউলখিনি ভালদৰে টুকি দি দিম
ঢাকি দিব, এইখিনি হৈ থাকিব আৰু মাংসখিনি বনাব লাগিব। চ' এতিয়া ইয়াত মিঠাতেল দিলোঁ, তাৰপাছত এতিয়া পিঁয়াজখিনি দি দিম। তাৰপাছত পিঁয়াজখিনি ভালদৰে ৰঙা হোৱাৰ পাছত আদা নহৰুখিনি দি ভালদৰে লৰাই দিম, কেঁচা জলকীয়া দি দিম আৰু যোনখিনি মাংস দৈ দি সানি ৰাখিছিলোঁ সেইখিনি দি দিম। আৰু লাহে লাহে হৈ আহিব, এয়া দেখিছে। তাৰপাছত ধনিয়া পাতখিনি কাটি মেলি ভালদৰে দি দিম আৰু ওপৰত লৰাই ল'ম। আৰু এইখিনি হৈ গ'ল চাউলখিনি, তাৰ ওপৰত দি দিম যোনখিনি মাংস ভাজি আছিলোঁ সেইখিনি তাত দি দিম এনেদৰে। আৰু তাৰ ওপৰত দি দিম বিৰিয়ানী কালাৰ, ৰিফাইন অকণমান আৰু ভজা পিঁয়াজ, তাৰপিছতে বিলাহী দি দিম। তাৰপাছত অলপ হ'বলৈ দিম। সকলোবোৰ দিয়াৰ পাছত আৰু এয়া ৰেডি হৈ গ'ল বিৰিয়ানী। চ' ৰেচিপিটো কেনেকৈ লাগিলে জনাব মোক কমেণ্ট বক্সত। ইমান কষ্টত ভিডিঅ'টো কৰিছিলোঁ, সেইদিনাখনে ফুৰিব গৈছিলোঁ, কিন্তু ভিডিঅ'টো মোৰ মোবাইলত এতিয়া নাই বৰ্তমান। চ' তাৰ কাৰণে মই ফটোকেইখনেই দিলোঁ আছিলে কাৰণে।